নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আছামিজ ব্লগাৰ NS-ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ এটি সুন্দৰ আৰু খুবেই ভাল লগা খবৰ লৈ ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ। অৰ্থাৎ আজি এটি ভাল খবৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে নিশ্চয় অলপ হ'লেও ধৰিব পাৰিছে আজি ভিডিঅ'টোনো কিহৰ ওপৰত হ'বলৈ গৈ আছে। হয় বন্ধু বান্ধৱীসকল, আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মন্তুমণি শইকীয়াৰ বিবাহপাশত আবদ্ধ হ'বলৈ লৈছে। এই ভাল খবৰটি নিশ্চয় সামাজিক মাধ্যমত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আৰু মন্তুমণি শইকীয়া বিবাহপাশত আবদ্ধ হ'বলৈ লোৱা খবৰটো আপোনালোকক দিবলৈ লৈছোঁ। আৰু পোনপ্ৰথমেই আমাৰ চেনেলৰ তৰফৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ যুগ্ম জীৱনৰ তেওঁ বৈবাহিক জীৱন সুখ সন্তোষেৰে ভৰি তোলে তাৰেই কামনা কৰিছোঁ। কণ্ঠশিল্পী মন্তুমণি শইকীয়াৰ বিবাহৰ আৰু মেহেন্দীৰ অনুষ্ঠান ইতিমধ্যে হৈ গৈছে। তেওঁ বিবাহৰ মেহেন্দী অনুষ্ঠানৰ এটি সুন্দৰ ভিডিঅ' আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ। আপোনালোকে সেই মেহেন্দী অনুষ্ঠানৰ ভিডিঅ'টো চাওক, নিশ্চয় ভাল পাব চাই। লগতে মন্তুমণি শইকীয়াক কোনে কোনে ভাল পায় নিশ্চয় এটি সুন্দৰ কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো উপভোগ কৰিব শেষলৈকে তাৰে কামনা কৰিছোঁ। আৰু কণ্ঠশিল্পীগৰাকীৰ কইনাৰ নিশ্চয় আপোনালোকে দেখিছেই ভিডিঅ'ত, তেওঁৰ নাম হৈছে ৰিচা কলিতা আৰু ৰিচা কলিতাৰ লগত মন্তুমণি শইকীয়াৰ বিবাহ হ'বলৈ গৈ আছে। এতিয়া চাওঁ সুন্দৰ ভিডিঅ'টো। মিঠা মিঠা কথাৰে মন উপচাই লাজুকী চাহনিৰে বেথা পাহৰাই হৃদয়লৈ অহা যোৱা কৰা সঘনাই। মিঠা মিঠা কথাৰে মন উপচাই লাজুকী চাহনিৰে বেথা পাহৰাই হৃদয়লৈ অহা যোৱা কৰা সঘনাই। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে এটি লাইক কৰিব, তেওঁক কোনে কোনে ভাল পায় এটি কমেণ্ট কৰিব। লগতে চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই কৰা এটি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।